নমস্কাৰ, প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বইল পিঠাৰ অন্য এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই পিঠাবিধ দেখিবলৈ যেনেকৈ সুন্দৰ হয়, খাবলৈ ঠিক তেনেকৈ টেষ্টি আৰু সুকীয়া হয়। তেনেহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে পনীৰৰ টুকুৰা 4টা লৈছোঁ। ডাঙৰ ডাঙৰ পনীৰৰ টুকুৰা লোৱা হৈছে আৰু ইয়াতে এই পনীৰ পুৰবী পনীৰ লোৱা হৈছে। প্ৰথমতে পনীৰৰ টুকুৰাখিনি গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। খুব মিহিকৈ গ্ৰাইণ্ড কৰা নাই, ৰাফলি গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াৰ পিছতে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত এটা ডাঙৰ বাতিৰে এবাতি গাখীৰ দিছোঁ। ইয়াতে গাখীৰ গৰু গাখীৰ ব্যৱহাৰ কৰা হৈছে। গাখীৰখিনি যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত ইলাচি গুটি লৈছোঁ। ইয়াৰ পিছতে ভজা পিঠাগুড়ি লৈছোঁ। ভজা পিঠাগুড়ি ইয়াতে 3 চামুচ ব্যৱহাৰ কৰা হৈছে। ভজা পিঠাগুড়িখিনি আমি আঢ়ৈ চাউলৰ পৰা বনাইছিলোঁ। ইয়াৰ পিছত হেতাৰে লৰাই আছোঁ যাতে পিঠাগুড়ি আৰু গাখীৰখিনি মিহলি হৈ যায়। ইয়াৰ পিছতে আমি চেনি ব্যৱহাৰ কৰিছোঁ। চেনিৰ পৰিমাণ ইয়াতে 5 চামুচ ব্যৱহাৰ কৰা হৈছে। আপোনালোকে প্ৰয়োজন মতে চেনি ব্যৱহাৰ কৰিব পাৰে। যদি কমকৈ চেনি খায় তেতিয়াহ'লে কমকৈ চেনি ব্যৱহাৰ কৰিব, আৰু যদি বেছিকৈ চেনি ব্যৱহাৰ কৰে বা বেছিকৈ খায় তেতিয়াহ'লে অলপ বেছি চেনি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছতে পুনৰাই অলপ গাখীৰ ব্যৱহাৰ কৰিছোঁ। এটা বাতিৰ প্ৰায় 3/4 এভাগ গাখীৰ ইয়াতে পুনৰাই দিছোঁ। ইয়াৰ পিছত হেতাৰে লৰাই আছোঁ। এতিয়া ইয়াতে যিখিনি আমি পনীৰ গ্ৰাইণ্ড কৰি থৈছিলোঁ, পনীৰৰ গুড়ি, সেই পনীৰৰ গুড়িখিনি ইয়াতে দি দিছোঁ। ইয়াতে পনীৰৰ ডাঙৰ ডাঙৰ 4 পিচ পনীৰ আমি ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ পিছত পুনৰাই হেতাৰে লৰাই আছোঁ। লৰাই থাকোঁতে দেখিবলৈ এনেকুৱা লাগিছে যেন পায়সে দূৰৰ পৰা তেনেকুৱা যেনেই লাগিছে। এতিয়া হেতাৰে অলপ খৰকৈ লৰাই আছোঁ। এই মিশ্ৰণটোত এতিয়ালৈকে আমি ব্যৱহাৰ কৰিছোঁ গাখীৰ, তাৰপিছতে ব্যৱহাৰ কৰিছোঁ ইলাচি, ভজা পিঠাগুড়ি, চেনি আৰু গুড়ি কৰা পনীৰ। এতিয়া হেতাৰে লৰাই আছোঁ আৰু লাহে লাহে সি ঘন হ'বলৈ আৰম্ভ কৰিছে, ডাঠ হৈছে আগতকৈ। যিহেতু আমি এইখিনি মিশ্ৰণ পিঠাটোত পুৰ হিচাপত ব্যৱহাৰ কৰিম, গতিকে মিশ্ৰণটো আমাক ডাঠ হিচাপতে প্ৰয়োজন হ'ব। আমাৰ হৈ গৈছে, আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। আনফালে আমি এটা চচপেনত পুনৰাই গাখীৰ গৰম হ'বলৈ দিছোঁ। গাখীৰখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি পিঠাটোৰ বাহিৰৰ আৱৰণটোৰ বাবে এই মিশ্ৰণটো বনাই আছোঁ। এতিয়া যিখিনি আমাৰ উতলি আহিছিল সেই গাখীৰখিনিৰ পৰা আমি 1.5 বাতি গাখীৰ এটা কেৰাহীত লৈ লৈছোঁ। সেই একেটা বাতিৰে লৈছোঁ যিটো বাতিৰে আমি প্ৰথমবাৰ গাখীৰ ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ পিছত ডাঙৰ এখন চামুচেৰে এচামুচ ঘি লৈছোঁ। তাৰপিছতে পুনৰাই ভজা পিঠাগুড়ি লৈছোঁ। ভজা পিঠাগুড়িৰ পৰিমাণ এবাতি লৈছোঁ। সেই একেটা বাতিৰে লৈছোঁ যিটো বাতি আমি গাখীৰ লওঁতে ব্যৱহাৰ কৰিছিলোঁ। এতিয়া হেতাৰে পুনৰাই লৰাই আছোঁ। এতিয়া লৰাই থাকোঁতে দেখাই পাইছে সি লাহে লাহে ঘন আহিছে। প্ৰায় আমি 12 পৰা 15 মিনিট সময় আমি হেতাৰে লৰাই থাকিম আৰু সি উপযুক্ত হিচাপত হৈয়ে গৈছে। বাৰ্ণাৰটো অফ কৰি দিছোঁ। ইয়াৰ পিছত আমি হাতৰ তলুৱাত ঘি লৈ লৈছোঁ আৰু আটা যেনেদৰে মঠে ঠিক তেনেদৰে মঠি আছোঁ। ঘি এইকাৰণে লৈ লৈছোঁ যিহেতু মিশ্ৰণটোত পিঠাগুড়ি, গাখীৰ আৰু পনীৰ আছিলে, গতিকে হাতত যাতে লাগি নধৰে তাৰ বাবে আমি ঘি লৈছোঁ। আমাৰ হৈ গৈছে মঠা আৰু প্ৰায় আধা ঘণ্টা সময়ৰ বাবে ঢাকনিৰে ঢাকি থৈ দিছোঁ। এতিয়া এটা কেৰাহীত পানী লৈছোঁ। পানীৰ পৰিমাণ প্ৰায় 5/4 এভাগ ইয়াতে লৈছোঁ। যিহেতু আমি ভাপত পিঠাবিধ বনাম, গতিকে ইয়াতে আমি কুকাৰ লৈছোঁ। ইয়াৰ পিছতে আমি এটা নেমু টেঙাৰ এটা অংশ ইয়াতে দিছোঁ। নেমু টেঙা ইয়াতে এইকাৰণে ব্যৱহাৰ কৰা হৈছে, ভাপত যেতিয়া আমি পিঠা বনাওঁ, পিঠাটো যেতিয়া হৈ যায় তেতিয়া কুকাৰত বা পাত্ৰটোত এটা দাগৰ সৃষ্টি হয়। গতিকে যাতে দাগটো নপৰে তাৰ বাবে আমি ইয়াতে নেমু টেঙা দিছোঁ। ইয়াৰ পিছত এটা খৰাহী কুকাৰটোৰ ওপৰত দিছোঁ আৰু লগতে কলপাত এখিলা ইয়াতে দি দিছোঁ। ইয়াৰ পিছত হাতৰ তলুৱাত পুনৰাই আমি ঘি লৈছোঁ আৰু যিখিনি আমি মঠি থৈছিলোঁ পিঠাগুড়ি, সেই মঠি থোৱা পিঠাগুড়িৰ পৰা প্ৰয়োজনীয় অংশখিনি ইয়াতে লৈ লৈছোঁ।
ইয়াৰ পিছত আমি এটা বল আকাৰত বনাই লৈছোঁ। দেখিবলৈ দূৰৰ পৰা ইয়াতে আটা যেনেই লাগিছে। খুব বেছি ডাঙৰো কৰা নাই বলটো। ইয়াৰ পিছত হাতৰ আঙুলিৰে এনেধৰণেৰে ইয়াত এটা শ্বেপ দিয়া হৈছে। খুব পাতলকৈ নকৰিব, অলপমান ডাঠ হিচাপতে ৰাখি দিব ইয়াতে। আৰু হাতৰ আঙুলিৰে অলপমান মাজভাগটো দ কৰি দিছোঁ। ইয়াৰ পিছত যিটো আমি পুৰৰ বাবে মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ, সেই পুৰটোৰ পৰা, সেই মিশ্ৰণখিনিৰ পৰা এচামুচ ইয়াতে দি দিছোঁ। আৰু এই পুৰখিনি যাতে ইয়াৰ ঠিক মাজতে থাকি যায়, তাৰ বাবে আমি এনেধৰণে এটা শ্বেপ দিছোঁ। ম'ম' যেনেধৰণে আমি বনাওঁ, যেনেধৰণে ম'ম'ৰ চাৰাউণ্ডিংটো আমি ওপৰৰ ফালে লৈ আহোঁ, ঠিক তেনেধৰণে ইয়াতো ঠিক তেনেধৰণে কৰিছোঁ। দেখাই পাইছে, যাতে পুৰখিনি ঠিক মাজতে থাকি যায়। ইয়াৰ পিছত আমি যাতে হাতৰ তলেৰে তাক মিহি কৰা হৈছে। এয়া হৈ গৈছে এটা। ইয়াৰ পিছত আৰু এটা দেখুৱাই আছোঁ, ঠিক আগৰ ধৰণেৰে বনাইছোঁ। এই পিঠাটো বনাওঁতে আমাক বহুত বেছি সময়ৰ প্ৰয়োজন নহয়, বা উপাদানো খুব সহজলভ্য হয়, যিখিনি উপাদান আমাৰ ঘৰত সাধাৰণতে থাকেই। ইয়াত উপাদান বুলিলে আমি ব্যৱহাৰ কৰিছিলোঁ পনীৰ, তাৰপিছতে গাখীৰ, ইলাচি, ভজা পিঠাগুড়ি, চেনি আৰু ঘি। ইয়াতে আমি মিশ্ৰণ দুই ভাগত বনাইছিলোঁ। প্ৰথম ভাগ আছিলে আমাৰ পুৰটোৰ বাবে, আৰু দ্বিতীয় ভাগ মিশ্ৰণ আছিলে আমাৰ বাহিৰৰ যিটো আৱৰণ আমি দিম, সেই আৱৰণটোৰ বাবে। এতিয়া আমাৰ দ্বিতীয়টো পিঠাও হৈ গৈছে। এতিয়া আমি মঠি থোৱা পিঠাগুড়িখিনিৰ পৰা এনেধৰণে কেইবাটাও বল বনাই লৈছোঁ, আৰু এতিয়া কেৰাহীটো দি দিছোঁ। দেখিবলৈ দূৰৰ পৰা বৰ সুন্দৰ হৈছে। ইয়াৰ পিছতে আমি ঢাকনেৰে ঢাকি থৈ দিছোঁ। প্ৰায় 20 মিনিট সময়ৰ পিছত আমি ঢাকনিখন আঁতৰাই চাইছোঁ, আমাৰ পিঠা হৈয়ে গৈছে। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছতো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।